Hello, friends. Good morning. Welcome back to a new vlog. ৰাতিপুৱাই বান্দৰ মহাৰাজক দেখা পাই গ'লোঁ। তাৰ কাৰণে বান্দৰকেইটাক ঘৰৰ পৰা অলপ দূৰলৈ খেদি পঠিয়াই আহিলোঁ। তাৰ পিছত ঘৰৰ ছাগলীকেইটাক এৰি দিলোঁ। তাৰ পিছত মই টিমি আৰু ধুনুক ৰাতিপুৱাৰ খানাটো দি গুচি গ'লোঁ ফ্ৰেছ হ'ব। ফ্ৰেছ হৈ আহি মই ৰাতিপুৱাৰ চাহটো বনাই সকলোকে দিলোঁ আৰু নিজেও খাই ল'লোঁ। চাহটো খাই মই বিচনাটো ঠিক কৰি গুচি গ'লোঁ গা ধুব। আজিৰ শ্বৰ্ট ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।